আঙঠি নিদিওঁ মই আঙঠিও নিদিওঁ দেই মই নিদিওঁ দেই তহঁতি পিন্ধিবি নাকি আঙঠি হে হে তহঁতি পিন্ধিবি বাৰেগুৰিত হলৌ বান্দৰ চাবলৈ আহি মই আজি আকৌ বিশেষ এটা স্থানলৈ আহিলোঁ। এই স্থানটো হ'ল নমতাপুং আৰু ইয়াতে এজন ককাইদেৱে অৰুণাচলৰ প্ৰতীক চিহ্ন যেনেকৈ ধনেশ পক্ষী আৰু আমাৰ অসমৰ টাইগাৰ বাঘ আৰু ঠিক তেনেকুৱা ধৰণৰ পক্ষী দুটা তেখেতে ঘৰতে পালন কৰিছে আৰু ককাইদেউৰ পৰা পোনপটীয়াকৈ তেখেতৰ পক্ষীকেইটাৰ বিষয়ে সবিশেষ জানিব বিচাৰিছোঁ। ককাইদেউ কিমান দিন হ'ল এইকেইটা পক্ষীকেইটা পালন কৰি থকা? মানে দুবছৰ হৈ গ'ল। সিহঁতে কি খায়? ভাত খায়, কল খায় আৰু এই আঙুল আপেল তাৰপৰা লেটাৰ পলুটো খায়। ৰাখি থয় আনি ঘৰতে ৰাখি থওঁ। একদম বহুত ভয় অকণমান নাখায় ন? ভয় নাখায়। এইয়া চাওক কি ধুনীয়া। এইফালে লৈ লওঁ। এইয়া চাওক কি ধুনীয়াকৈ অকণমানো ভয় নাখায় আৰু পক্ষী মানুহৰ প্ৰেম প্ৰীতি পূৰা উৎফুল্লিত হৈ উঠিছে আৰু আমাৰ কিছু লোকে কেপ এটা গুটি লৈ পক্ষীবিলাক বিলুপ্ত কৰিবলৈ ধৰিছে আৰু বহুত লোকে হত্যা কৰিবলৈ চেষ্টা কৰে, কিন্তু এই ককাইদেউজনে ইমান ধুনীয়াকৈ পালন কৰিছে আৰু মানুহ পক্ষীৰ মাজত যি প্ৰেম প্ৰীতি ভাৱ সম্পূৰ্ণ স্বতঃস্ফূৰ্তভাৱে ফুটি উঠিছে। আৰু ইহঁতক দেখিছেনে, অচিনাকি যদিও মই ইহঁতৰ অচিনাকি মানুহ তথাপিতো ইহঁতে মোৰ লগত মানে বেয়া পোৱা নাই, ইমান ধুনীয়াকৈ বহিছে। দিনটোত কেইবাৰমান খায় ইহঁতে? 20-25 বাৰ মান খায়। একেবাৰে নাখায়। অলপ অলপকৈ খায় ন? বহুত দূৰ হয় এনেকৈ ন? খুদিব নাখায়? খুদিব লাগিল যিডাল ঠোঁট গ'ল আৰু হয় হয় গম পাইছে। ভাষাও পুৰা বুজি পায় ন সিহঁতে? বুজি পায়। কিমান সৰুতে আনিছিলে সিহঁতক? সৰুতে মানে পাখি জগাই নাই আছিলে, গছজোপা ভাগিছিলে যে সেইকাৰণে। আৰু এটা আছিলে, সেইটো ঘৰত কুকুৰে ধৰি কিনি লৈ গ'ল মতাটো। এতিয়া দুটাও আনছে সেইটো নাখায়। পাখি সলাইছে নেকি বাৰু এইবিলাক? পাখি যে বেয়া পাখি অলপমান থয় চব গেধা যে ধৰি নাই আৰু আছ নাই পুৰা টান নহয় জানো পথৰটো? টান টান ইমান টানো নহয় বাৰু। এইটো ওলোৱাই নাই সিহঁতৰ 2 বছৰ হৈও। ইহঁতৰ আয়ুস কিমান দীঘল বাৰু? সিহঁতৰ আয়ুস আছে পায়। এতিয়া সৰু হৈ থাকোঁতে এনেকুৱা হয় নাই? নাই এতিয়া উঠি আহিছে। এইটো সমান হেৰি নিচিনা হয়,
চৰাইটো বেলেগ চৰাই যে এনেকুৱা নিচিনা এতিয়া উঠি গৈ আছে। এয়া অৰুণাচলৰ মানুহবিলাকৰ এটা হেৰি আছে, সংস্কৃতি আছে সিহঁতৰ। সেই কলা সংস্কৃতিত এই পাখিটো সিহঁতৰ বিশেষকৈ প্ৰয়োজন হয়। এই পাখিটো নহ'লে সিহঁতৰ কিবা সেই উৎসৱটো মানে নচলে। পাখিটো লাগিবই ন, পাখি লাগিবই সিহঁতৰ। কেতিয়াবা একে লগত থাকে যে দেখোন টানি হৰুৱাই থৈ বৰ বেয়া। এইটো ভৰিটো পাইছিলে আকৌ কেঁচুৱাতে, তাৰপিছত ট্ৰিটমেণ্ট কৰা লাগে যে ভিটামিন দিছিলে ভাল হ'ল। এতিয়া বৰ গেজু এটি ফুটুৱামি দিয়া আঙঠটো লাগে, আঙঠটো আঙঠি নিদিওঁ মই, একো পিন্ধিব নিদিয়ে, আঙঠি পিন্ধিব নিদিয়ে। আঙঠিটো মই নিদিওঁ দেই, মই নিদিওঁ দেই আঙঠিটো। তহঁতি পিন্ধিবি না কি আঙঠি? হে তহঁতি পিন্ধিবি? ককাইদেউ এইফালে আহক ক। আপোনালোকৰ এড্ৰেছটো ভালকৈ কৈ দিয়কচোন। বাৰেকুৰি নমতাপুং। হয়, আপোনাৰ নামটো? বীৰেন্দ্ৰ গোহাঁই। অঁ, আপোনালোকৰ ঘৰলৈ আহিলে দেখা পাব ন ৰাইজে? পাব। আৰু টুৰিষ্ট কোনোবা আহে নেকি চাবলৈ? আহে, ফাৰ্ষ্টাৰ পাইহি মানে ধেৰ ক'ৰবাৰ পৰা আহে, কলকাতা, বোম্বাই এইবিলাকৰ পৰা আহে। এই বেমাৰ আজাৰ হ'লে মানে চোৱা চিতা কৰিবলৈ ফৰেষ্ট অফালৰ কিবা এই অনুদান দিয়ে নেকি? নিদিয়ে। কালি মানে আমাৰ পশু চিকিৎসালয় তালৈ নিছিলোঁ, ভৰি এটা ভাগিছিলে, তাত ভালকৈ চোৱা চিতা কৰিলে। ট্ৰিটমেণ্টৰ হেৰি সলনি কিবা মূল্য লৈছিলে নে? নাই লোৱা। অঁ, ঠিক আছে।